Hello friends, how are you? আজি হৈছে গৈ শনিবাৰ আৰু আমাৰ কলেজত দুটাহে ক্লাছ আছে। এটা আছে 9টা বজাৰ পৰা আৰু এটা আছে গৈ 3টা বজাৰ পৰা। গতিকে ভাবিলো আজি কলেজ নাযাও। তাকে দেউতাক অলপ হেল্প কৰিবলৈ মই গৈ আছো পথাৰত আৰু মোৰ সাইকেলখনত ধুনীয়াকৈ তেল লৈ লৈছো, পানী ল'ব লাগিব আৰু লৈ লৈছো 1 বস্তা ইউৰিয়া সাৰ। এতিয়া ফাইনালি বিলখন পাৰ হৈ আহি পাই গলো পথাৰত। এ চাওক আমাৰ ধান বুঢ়ো খেতি আৰু দেউতাই ফাইনালি সাৰ ছটিয়াই আছে আৰু ময়ো ধুনীয়াকৈ মাস্কখন উলিয়াইছো আৰু মাস্কখন পিন্ধি ললো কাৰণ সাৰ যেহেতু দিম আৰু ঔষধবোৰ দিম আমি ফসফৰাছ বা হেৰি দিম আৰু তোমাৰ বিভিন্ন ধৰণৰ কীট পতংগবোৰ মৰাৰ ঔষধ, গতিকে মই মাস্কটো পিন্ধি লৈছো। So friends, let's go. এতিয়া মোবাইলটো থওঁ আৰু মই সাৰ দিওগৈ ধুনীয়াকৈ। হেয়া চাওক আমাৰ ধানখিনি কি ধুনীয়া লাগিছে চাওক, পানী দি কেনে ৰাখিছোঁ আৰু একো ঘাঁহ বন একো উঠা নাই, ধুনীয়াকৈ একদম ভাল হৈছে। আৰু তোমাৰ ইয়াতে কিছুমান সৰু সৰু পোকবোৰ আছে মানে ধান খেতিৰ মাজে মাজে, আৰু মই চিনেমেটিক ভিডিঅ' বনাইছোঁ। কেনেকুৱা লাগিছে চাওক, কি ধুনীয়া ন, ধানৰ খেতিৰ মাজে মাজে। মোবাইলটো পৰিলে পানীত গ'ল কিন্তু একো দিয়া নাই, একদম 10,000 টকা যাব। আৰু ইয়াতে মই পোক দেখাইছোঁ কিন্তু পোক দেখা পোৱা নাই চাগে। এইখন হৈছে গৈ আমাৰ বিল আছে এইফালে আৰু দেউতাই জেওৰা দি আছে, যিহেতু এইফালে গৰু আহি যায়গৈ। গৰুৱে যিহেতু ধান খাব, গতিকে এইফালে জেওৰা দিয়া হৈছে। বিল পাৰ হৈও গৰু আহি যায়গৈ, সেইকাৰণে গোটেই বিলতে মানে জেওৰা দি আছে। আৰু মই ফাইনেলি সাৰ দি হৈ গ'ল ফ্ৰেণ্ডছ। সেয়া চাওক পোকবোৰ মই চাব দেখাইছোঁ। এইটো চাওক সৰু সৰু 2-3টা পোক। এইবিলাকে মানে ধানবোৰ কাটি দিয়ে, তাৰপিছত মানে কি হয় ধানবোৰ মানে মৰি যায়গৈ লাহে লাহে। গতিকে এই ঔষধটো দি লৈছোঁ ফাইনেলি, হাত ভৰি ধুই ল'লোঁ আৰু এতিয়া মানে ঘৰলৈ যামগৈ, যিহেতু এতিয়া সৰু এটা মিনি ব্লগছ বনাই দিছোঁ। আৰু ফ্ৰেণ্ড যিসকলে এক্সাম দিছে ফাইনেল এক্সাম এইচএছ বা এইচএছএলচি, তোমালোকৰ এক্সাম নিশ্চয় ভাল হৈছে। তোমালোকে ভাল এটা ৰিজাল্ট কৰিব পাৰিবা আৰু যিখিনি বাকীবোৰ এক্সাম আছে তোমালোকে ভালদৰে দিয়া। এতিয়াও তোমালোকৰ যিখিনি হাতত সময় আছে সেইখিনি দিনে ৰাতিয়ে ভালদৰে পঢ়া শুনা কৰা, কাৰণ এক্সামৰ পিছত তোমালোকে 2-3 মাহ একদম বিন্দাছ আৰামত শুই বহি কটাব পাৰিবা, বা যিকোনো তোমাৰ মোবাইল চাব পাৰিবা, ৰিলছ বনাব পাৰিবা, যিকোনো কাম কৰিব পাৰিবা। কিন্তু এতিয়া কেৱল তোমালোকে পঢ়া শুনা টাইম দিয়া। যদি কেতিয়াবা বৰিং লাগে তেতিয়াবা অলপ 10-5 মিনিট মোবাইলটো চালা আৰু চোৱাৰ পিছত আকৌ পঢ়া শুনাত লাগিবা হা। আৰু এইখন নাও ফাইনেলি মই এখনেৰে পাৰ হৈ যামগৈ বিল পাৰ হৈ মই ধুনীয়াকৈ ঘৰত যামগৈ। তো আজিৰ ভিডিঅ'টো ইমানেই, বিশেষ একো নকওঁ। পথাৰত আহিছিলোঁ মানে তাকে অলপ ভিডিঅ'টো বনালোঁ আৰু 2-3 মাহ পিছত ধান কাটিবৰে হ'ব। গতিকে বাই বাই আজিলৈ।